নমস্কাৰ, ময়ো আনপ্লাগ চেনেলৰ এক নতুন প্ৰচেষ্টা, ঠিক আছেনে? এই নতুন প্ৰচেষ্টাৰ নাম হৈছে ভূতকাষ্ট, য'ত আমি বেলেগতকৈ অলপ বেলেগ, য'ত আমি ভূতৰ লগত তেখেতৰ লগত সুখ দুখৰ কথা পাতিম আৰু তেনেকুৱা কেনেকুৱা ফিল হয়, য'ত ভূত হোৱাৰ পিছত কেনেকুৱা হেৰি হয়, চব সুধিম সিহঁতৰ মনৰ কথা। চ' আমাৰ মাজতে উপস্থিত আছে আমাৰ অতিকৈ মৰমৰ মুগাই মুহুৰা আমাৰ অতিকৈ মৰমৰ চাৰিওফালে ঘূৰি থকা আমাৰ একমাত্ৰ দাদা দেওদা। হয়, নিশ্চয় দেখি যাব চাগে, দেখা নাই মানুহজনক। কি কৰিব, মই দেখা নাই মানুহজনক। দেওদা, আপুনি যদি ইয়াত আছে, কিবা এটা হিন্দী দিয়ক আমাৰ ভিউৱাৰ্ছৰ কাৰণে। এইটো পেলালে ভয়ো লাগিছে। ভাগ্য ভাল, ভিডিঅ' ষ্টাৰ্ট হৈ গ'ল, নেমু ফেন খাই দিওঁ, নহ'লে এতিয়াই ওলাই গ'ল হয়। বাকী দেওদা, আপোনাৰ খবৰ খাতি কেনে? খবৰ খাতি ইয়ালৈ অহাৰ আগত ভালেই আছিল, এতিয়া কি হয় ভগৱানেহে জানে। হয়, আৰু আপোনাৰ এই অনুষ্ঠানলৈ আহি কেনেকুৱা লাগিছে? তোক কিয় লাগে? বাকী আপোনাৰ পৰিয়াল? তোক কিয় লাগে? হয়, আৰু আপুনি থাকে ক'ত? তোক কিয় লাগে? মোক নালাগে বাৰু, মানে আমাৰ ভিউৱাৰ্ছৰ কাৰণে, মানে যোনে যোনে আপোনাৰ আমাৰ ভিডিঅ'টো চাই আছে তেখেতসকলক কওক। আমি হ'লো ভূত, আমি চবতে থাকোঁ। আপোনাকতো মই আগতে দেখা নাই। মোক কোনেও নেদেখ, কিন্তু মই চবকে দেখোঁ। আৰু আপুনি মোক আগতে দেখিছে জানো? অঁ, দেখিছিলোঁ তোক। আপুনি মোক ক'ত দেখিছিলে? কালি বেডৰুমত যেতিয়া তই অঁ, ঠিক আছে। নেক্সট কুৱেশ্যন। আপুনি মোক চিনি পায়। নেক্সট কুৱেশ্যন। যে আপুনি যেতিয়া জীয়াই আছিলে তেতিয়া আপোনাৰ প্ৰেম হৈছিলনে? কিয় জীয়াই থাকোঁতে প্ৰেম হয় নেকি? মৰাৰ পাছতো প্ৰেম হয়। এইবোৰ কথা ক'বলৈ লাজ লাগে অলপ কেমেৰাৰ আগত। হয় বাৰু, তেনেকুৱা হয়। আপুনি চাগে ক'ব বিচৰা নাই, আপোনাৰ চাগে ৰিলেশ্যনশ্বিপটো চাগে আপুনি প্ৰাইভেটকৈ ৰাখিছে চাগে। ভাবিছিলোঁ আমি এই ৰিলেশ্যনশ্বিপটো অলপ প্ৰাইভেটকৈ ৰাখোঁ, ভাবিছিলোঁ আজি চবকে কৈ দিওঁ, কিন্তু কেমেৰা দেখিলে হাঁহি উঠে। দেওদা, এই হেৰি কৈ আছে কেলে? নাহাকে ক'ব পাৰে, কেমেৰা আগত নেদেখে কোনেও আপোনাক। বন্ধ কৰক। দেওদা, এনেকৈ নাহাঁহিবচোন। এনেকৈ হাঁহিলে লাইট চাইট বেয়া হ'ব, মানে ফাৰ্ষ্ট ডে লাষ্ট শ্ব' হৈ যাব নহ'লে। অঁ, কি সুধিছিলি? আপোনাৰ ৰিলেশ্যনশ্বিপৰ কথা কৈ আছিল আপুনি। অ' আচ্ছা, তোক কিয় লাগে? চ' দাদাই মানে আপোনাৰ ৰিলেশ্যনশ্বিপটো প্ৰাইভেটকৈ ৰাখিব বিচাৰিছে, সেইটো কাৰণে ক'ব খোজা নাই। চ' দেওদা, আমাৰ ভিউৱাৰ্ছক আপুনি লাষ্টৰ অলপ সময়ৰ কাৰণে অলপমান দেখা দিব নেকি? অথনিৰ পৰা মই কেমেৰা ওলোৱা নাই নেকি? আপুনি ভূত চ' দেখা নাই, ময়ে দেখা নাই আপোনাক। অঁ, পাহৰিছিলোঁ ৰহ। লাইটটো কেলে বন্ধ হৈছে আকৌ? আহিছোঁনে এতিয়া? বগা ড্ৰেছ যে আপোনাৰ? আৰে, এইটো আমাৰ ইউনিফৰ্ম হয় ভাই। অ' আচ্ছা। আৰে, মোৰ লগৰটোও আহিছে ইয়াত। ক'ত আছে লগৰটো? ইয়াত বহি চাই আছে আমাক। হেল্ল' দাদা। আৰে, ভূত হয় সি। আচ্ছা, নহয়, মানে আমাৰ ভিউৱাৰ্ছৰ কাৰণে দাদাজনকো দেখাওঁ, আমাৰ দাদাজনৰ মনৰ কথা অলপ পাতক। আৰে, নাই, ওলাল হয় সি, কিন্তু আমাৰ ভূত কমিউনিটিৰ পৰা তাক ৰেষ্টিকেট কৰি থৈছোঁ, সেইটো কাৰণে ওলাব নোৱাৰে। তোৰ এই শ্ব'টোৰ কাৰণে মোৰ মিটিঙলৈ দেৰি হৈ আছে। সোনকাল কৰ দেই। আৰে, মোবাইলটো কিয় লৈ আছোঁ মই? ত' এতিয়া আমি চিৰিয়াছ কুৱেশ্যনলৈ আহোঁ। নিশ্চয়। আপুনি এতিয়া জীয়াই আছিলে তেতিয়া, হাগিছিলনে আপুনি? হাগিছিলোঁ, সেইটোতো চবেই হাগিছিলে, ময়ো হাগিছিলোঁ। দিনে কেইবাৰকৈ হাগিছিলে? দিনে নৰ্মেলকৈ তোৰ এবাৰ দুবাৰ তেনেকেই। 3বাৰ হাগিছিলনে? 3বাৰ হৈছিল, যেতিয়া তোৰ বিয়া চিয়াবোৰ খোৱা হৈছিলে, নহ'লে তোৰ মছলাজাতীয় বস্তু খোৱা হৈছিল, তেতিয়া হৈছিল। 4বাৰ হোৱা নাইনে? মানে সেইকে সুধিছোঁ, মানে আমাৰ ভিউৱাৰ্ছৰ কাৰণে যাতে সিহঁতেও কিবা এটা নলেজ পায়, কিবা এটা শিকিব পাৰে ইয়াৰ ওপৰত, ত' তাৰ ওপৰতে কওক আপুনি। কি ক'ব লাগে? 4বাৰ হাগা কথাটো। 4বাৰ তোৰ যেতিয়া মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ তেতিয়া। মানে আপোনাৰ 4বাৰ হৈছিল আপোনাৰ মেট্ৰিক দিওঁতে, আৰু হায়াৰ ছেকেণ্ডেৰীও 4বাৰ হৈছে মানে? নহয়। মেট্ৰিক দিওঁতে 4বাৰ আৰু হায়াৰ ছেকেণ্ডেৰীত 2বাৰ হৈছিল। আচ্ছা, মানে আপুনি মানে দুটা যে ব'ৰ্ড এক্সামৰ, মানে মেট্ৰিকত আপুনি 4বাৰ আৰু হায়াৰ ছেকেণ্ডেৰী 2বাৰ, চ' মানে আপুনি 4বাৰ দুয়োলে মানে কামবেক কৰিছে ক'বলৈ গ'লে। অলপ কামবেক কৰিছোঁ। মেট্ৰিকৰ ব'ৰ্ড এক্সামতো অলপ প্ৰেছাৰ থাকে ন, সেই প্ৰেছাৰটো অলপ কণ্ট্ৰল কৰিব পৰা হৈছিলোঁ। আচ্ছা। এতিয়া কি সোধো, এতিয়া কি সোধে নাজানো নহয় পডকাষ্টত। এইটো কথা মনত পৰিলে,
আমি যে ট্ৰেইনত জাৰ্ণি কৰোঁ যে চবৰে নষ্টালজিক ফিল এটা হয় চবে কিবা এটা মেমৰিজ কিবা এটা হৈ যায় গ'লেই চ' আপোনাৰ এনেকুৱা কি মেমৰিজ আছে য'ত আপুনি মৰাৰ পিছতো আপোনাৰ মনত আছে এতিয়ালৈকে হয় মই এদিন ট্ৰেইনত গৈ আছিলোঁ শুনিব হা ইণ্টাৰেষ্টিং কথা কওক ট্ৰেইনত গৈ থাকোঁতে মোৰ এবাৰ মুতিব লাগিল মুতিবলৈ বাথৰুমত সোমাই মই ভিতৰত গৈ দেখিছোঁ কোনোবা এজনে হাগি থৈছে হাগি থৈছে মানে 1 কেজিও নহয় 2 কেজিমান হাগি থৈছে 2 কেজি তাৰ পাছত চালোঁ মই ফ্লেছটো মাৰি দিওঁ ফ্লেছটো কি হ'ল ফ্লেছ মাৰিলোঁ কিন্তু ফ্লেছত পানী নাই তাৰ পাছত এটা ইণ্টাৰেষ্টিং কথা কি বাহিৰত ছোৱালী এজনী ৰখি আছে তাই ভিতৰলৈ আহিব বিচাৰি আছে কিন্তু মই বাহিৰলৈ যাব পৰা নাই কিয় কাৰণ চা মই যদি বাহিৰলৈ যাওঁ ছোৱালীজনী ভিতৰলৈ আহিব আৰু তাই ভাবিব সেই কামভাগ মই কৰি থৈছোঁ আপোনাৰচোন পুৰা নষ্টালজিকচোন এইটো বহুত বহুত বেছি আৰু কিবা আছেনে বাকী আৰু সুধিবলৈ আৰু কথাটো কওঁতে মনত পৰিল ট্ৰেইনৰ কথা কওঁতে মনত পৰিল আপুনি কেতিয়াবা ফ্ৰীতে মানে যেনেকৈ ট্ৰেইনৰ এইটো নষ্টালজিক ফিল বহুত দুখৰ সুখ বুলিয়ে কওঁ আপুনি তেনেকৈ ক'ৰবাত বেলেগত ট্ৰেভেল কৰিছেনে ফ্ৰীতে কিন্তু ফ্ৰীতে ট্ৰেভেল কৰিছেনে আপুনি যেনেকৈ পইচা নিদি তেনেকৈ ফ্ৰীতে হয় মই ফ্ৰীতে ট্ৰেভেল কৰিছোঁ বাহ কওকচোন মই এবাৰ নগাঁও গৈ আছিলোঁ নগাঁৱত ঠিক আছে নগাঁও যাওঁতে মই এবাৰ গাড়ীৰ পৰা নামিলোঁ গাড়ীৰ পৰা নামিলে হয় নামি মই টমটম টমটম সুধিলোঁ মই বোলো সৈটো ষ্টেচনলৈ যাম কিমান ল'বি কিমান ল'বি কিমান ল'লে সি কৈছে সি 20 টকা 20 টকাই লয় হয়তো তাৰপাছত মই তাক সুধিলোঁ মোৰ লগত দুটা বেগো আছে বেগটো কি হ'ল জানো মই টমটমৰ ড্ৰাইভাৰটোক ক'লোঁ বেগ দুটা ভাড়া কিমান সি ক'লে বেগৰ ভাড়া ফ্ৰী বেগৰ ভাড়া ফ্ৰীয়ে হ'ব ভাড়া ফ্ৰী সেইটো কাৰণে মই তাক ক'লোঁ তই বেগ দুটা লৈ যা মই খোজকাঢ়ি গৈ আছোঁ বহুত ডাঙৰ ট্ৰেভেল কৰিছে কিন্তু আপুনি ফ্ৰীতে বহুত ডাঙৰ তই ভাবিব নোৱাৰ মই খোজকাঢ়ি গুচি যাম তই বেগ দুটা লৈ যা ফ্ৰীতে হ'ব মানে হাঁহিম নে কান্দিম একো বুজিয়ে পোৱা নাই নহয় আৰু কিবা সুধিব আছেনে মোৰ দেৰি হৈছে কিবা আছে নেকি মিটিঙৰ কাৰণে বাহিৰত আহি মানুহ ৰখি আছেহি বাহিৰত ৰ মই গৈ আছোঁ বুলি ক বাহিৰত মানুহ আছে নেকি বাহিৰত আছে তই নেদেখ কাৰণ তাত ভোট কাৰ্ড নাই ভোট কাৰ্ড কি বস্তু আকৌ যেনেকৈ তহঁতৰ পান কাৰ্ড থাকে আধাৰ কাৰ্ড থাকে তেনেকৈ আমাৰ থাকে ভোট কাৰ্ড তই নাপাৱ এতিয়া তই যেতিয়া মৰিবি তেতিয়া মই বনাই দিম তই টেনশ্যন নল'বি তই মোৰ লগত চিনাকি হ'লি মই তোক বনাই দিম ফ্ৰীতে মোবাইলে মন নাই মই এতিয়া আৰু মৰাৰ পিছত মানে ভোট কাৰ্ডখন আপোনাৰ তাতে বনাব পাৰিম মানে মই মোৰ তাতে বনাব পাৰিবি লাষ্ট এটা কুৱেশ্যন সোধোঁ মানে আপুনি মৰিলে কেনেকৈ মই ভাবিছিলোঁ মৰিলে চাগে বহুত ফূৰ্তি পায় বহুত শান্তি সেইটো কাৰণে মই মৰি থাকিলোঁ কিন্তু চালা এতিয়া মৰাৰ পিছত মই জিন্দাই হ'ব নোৱাৰিলোঁ বে জিন্দা হ'ব নোৱাৰিলে জিন্দা হ'ব নোৱাৰা হৈ গ'লোঁ নহয় মই বহুত ডাঙৰ এক্সপেৰিমেণ্ট কৰিছে কিন্তু এটা কথা ক'ব লাগে আছিলে দেউতা মই গৈ আছোঁ আৰে ক'ত গ'ল গ'লগৈ নেকি নাই দেখোন গমেই নাপালোঁ কি কওঁ এতিয়া এণ্ড কৰিছোঁ নেকি থোৱা আৰু বুজিছা নহ'লে গ'লগৈ চাগে বহুত কাম আছে চাগে তাৰ এণ্ড কৰিছোঁ নেকি ভিডিঅ'টো কৰি দে এণ্ড কৰি দে এটা কাম কৰ কেমেৰাটো ওচৰলৈ লৈ আহ গছচোন এতিয়া ভালকৈ ঠিক আছে তো গাইজ কেনেকৈ পালে আমাৰ পডকাষ্টটো পডকাষ্ট নহয় ভূতকাষ্ট আছে কেনেকৈ পালে যদি ভাল পালে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছৰ লগত আৰু ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ নেক্সট তো ভূতকাষ্ট এপিছ'ড নম্বৰ 2 হ'ব কথা পাতিলেনে কথা পতা আছে মই ক'লোঁ তো আমাৰ এপিছ'ড 2 আমাৰ মেম্বাৰ আহিব মহন্তৰ পিছফালৰ মহন্ত বাৰীৰ পিছফালৰ প্ৰখ্যাত বাঁহবাৰী প্ৰখ্যাত ভূত ৰাগিনী ৰাগিনী জখিনী চাবলৈ নাপাহৰিব আপোনাৰ
প্ৰিয় অনুষ্ঠান ভূতকাষ্ট তো আজিলৈ আহিছোঁ নেক্সট এপিছ'ডটো অতি সোনকালে আহিছে কথা পাতি আছোঁতো কথা পতা আছে কথা পাতি আছে তো যেতিয়া আহিব তেতিয়াহেতো ডেট দিছে নেকি নাই নাইতো দিয়া নাই যেতিয়া আহিব বনাম যেতিয়া বনাম তেতিয়া চাবলৈ নাপাহৰিব প্ৰিয় অনুষ্ঠান ভূতকাষ্ট তো আজিলৈ আহিছোঁ বাই আৰে ক'ত গ'লি ঐ কেমেৰা বন্ধ কৰ ভিডিঅ' শেষ হ'ল